গম পাইছে আজি মিচিং অট'নমাছ কাউন্সিলৰ উদ্যোগত MSc SLৰ চতুৰ্থ সংখ্যক প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হৈছে। এইটো চতুৰ্থ সংখ্যক, আচলতে এইটো ষষ্ঠ সংখ্যক হ'ব লাগিছিলে, কিন্তু ক'ভিডৰ কাৰণে 2টা বছৰ আমি কৰিব নোৱাৰিলোঁ। যাইনো এইবাৰ আমি চতুৰ্থ যিটো সংখ্যক MSc SLত আণ্ডাৰ-17 প্ৰথমবাৰৰ পৰা আমি কৰিছোঁ, আণ্ডাৰ-17। আৰু এই খেলুৱৈসকলক এই প্ৰতিযোগিতাৰ আগত আমি এমহীয়া কোচিং দিছিলোঁ। কোচিং দিয়াৰ মূল অৰ্থটো আছিলে এটা সুন্দৰ আৰু উন্নত মানদণ্ডৰ যিটো খেল প্ৰদৰ্শন কৰিব লাগে, আৰু আমি এইটো সফল হৈছে বুলি ভাবিছোঁ। কাৰণ সিদিনা অপেনিং চেৰিমনিৰ দিনা ইয়াৰ যিটো প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হৈছিলে, সদ্য যিটো সুব্ৰত কাপত যিটো চেম্পিয়ন, সেই চেম্পিয়ন অৰ্জন কৰা যিটো টীম, সেই টীমৰ লগত আমি প্ৰদৰ্শনীমূলক খেলটো অনুষ্ঠিত কৰিছিলোঁ। তাত আমাৰ দলে এটা ড্ৰ কৰিছে, সেই চেম্পিয়ন দলত ড্ৰ কৰিছে, আৰু এইটোৱে আমাক অতি আনন্দিত কৰিছে যে আমাৰ যিটো উদ্দেশ্য সফল হৈছে আৰু খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন কৰিছে, আৰু বহুতো সৰ্বভাৰতীয় পৰ্যায়ৰ খেলত তেওঁলোকে অংশগ্ৰহণ সুযোগ, বিভিন্ন দলত অংশগ্ৰহণ কৰাৰ তেওঁলোকে সুযোগ লাভ কৰিছে। আৰু এই প্ৰচেষ্টা আমি অব্যাহত ৰাখিম, আৰু তেওঁলোকক আমি ৰিলায়েন্স ফাউণ্ডেশ্যনে চিলেকশ্যনৰ কাৰণে আহিবলৈ আমি গম পাইছোঁ, আৰু নিশ্চয় আমি বিশ্বাসী যে আমাৰ খেলুৱৈসকল ৰিলায়েন্স ফাউণ্ডেশ্যনৰ যিটো নিৰ্বাচনত তেওঁলোকে সফল হ'ব, আৰু সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকে খেলাৰ যোগ্যতা অৰ্জন কৰিব। আৰু এইটো জনাব বিচাৰোঁ যে অহাবাৰৰ পৰা আমি যিটো মহিলা ফুটবল খেল আমি ষ্টাৰ্ট কৰিম, আৰু ফেব্ৰুৱাৰী মাহত মহিলা ফুটবলসকলৰ কাৰণে কোচিং আৰম্ভ হ'ব। 6 তাৰিখৰ পৰা অপেনিং চেৰিমনি কৰিছিলে। মিচিং সাহিত্য আশীত পৰিষদৰ চতুৰ্থম ছুপাৰ লীগ ফুটবল টুৰ্ণামেণ্ট চলিছিলে। আজি ফাইনেল দিন। এই ফাইনেল দিনত 20 জন ভাৰ্চেছ 6 জন আৰু 2টা খেলৰ মাজত খেল চলি আছে। আৰু নিশ্চয় আপোনালোকে গম পাইছে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ যি উদ্দেশ্য আৰু লক্ষ্য, মোটামুটি আমি 100% নহ'লেও আমি আশা কৰি আছোঁ যে আমি 30% হ'লেও আমাৰ অঞ্চলৰ পৰা, আমাৰ এই ৰুৰেল গ্ৰামীণ অঞ্চলৰ পৰা আমি ফুটবল খেলুৱৈটো আমি ওপৰত লৈ যাব বিচাৰিছোঁ। আৰু নিশ্চয় আমি আশা কৰি আছোঁ ইণ্ডিয়ান টীম হৈ আমাৰ ল'ৰাবিলাক খেলিবৰ কাৰণে ইণ্ডিয়াৰ জাৰ্চি পিন্ধিবলৈ কাৰণে সক্ষম হ'ব বুলি মই ভাবোঁ। কিয়নো আমি মিচিং সাহিত্য আশীত পৰিষদে বিগত আমি 2013 আৰু 14 বৰ্ষৰ পৰা আমি আপ্ৰাণ চেষ্টা চলাই আহিছোঁ ফুটবলটো আমি ফ'কাচিং কৰিবলৈ কাৰণে, আৰু এইটো আমাৰ উদ্দেশ্য আৰু লক্ষ্য হয়। আৰু তাৰ কাৰণে আমি এটা ভাবিছোঁ যে আমাৰ অঞ্চলৰ পৰা এবাৰ আণ্ডাৰ-13, আণ্ডাৰ-14 আৰু আণ্ডাৰ-15 ইয়াৰো আমি এবাৰ কোচিং কৰাৰ কাৰণে ব্যৱস্থা কৰিম। আৰু লগতে আমি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত, মানে ঠাণ্ডা বেছি হোৱাৰ কাৰণে আমি ফেব্ৰুৱাৰী বা মাৰ্চলৈকে আমি অংশ কৰি আছোঁ যে ছোৱালী আণ্ডাৰ-17 ছোৱালী আমি এটা প্ৰশিক্ষণ দিবলৈ কাৰণে সিদ্ধান্ত এটা ল'ব। নিশ্চয়, ধন্যবাদ। আজি মিচিং সাহিত্য সাহিত্যৰ দ্বাৰা MSc SL চতুৰ্থ বৰ্ষৰ ফাইনেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। প্ৰথমে মই এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মিচিং সাহিত্য সাহিত্য পৰিষদৰ সকলো মুখ্য কাৰ্যবাহী সদস্য প্ৰমাচনন্দ চাৰিঙীয়া ডাঙৰীয়াৰ নেতৃত্বত সকলোকে মই আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতলোকে খুব সুন্দৰকৈ মিচিং সাহিত্য সাহিত্য পৰিষদ অন্তৰ্গত প্ৰতিভাশালী যুৱক যুৱতীসকলক লৈ পিনি এনেধৰণৰ বিভিন্ন খেল আৰু সংস্কৃতিৰ বিষয় লৈ পিনি এনেধৰণৰ প্ৰতিভা বিকাশৰ মঞ্চ প্ৰদান কৰি আহিছে। আৰু এই MSc SL আজি 4 বছৰ সম্পূৰ্ণ কৰিছে সুন্দৰভাৱে। আৰু আজি আমি আশা ৰাখিছোঁ এই 4টা বছৰে যি সুন্দৰভাৱে তেখেতলোকে আমাৰ যুৱকসকলক ফুটবলৰ এখন মঞ্চ প্ৰদান কৰিছে, তাৰ জৰিয়তে ইতিমধ্যে বহুতো যুৱকে বাহিৰৰ বিভিন্ন ধৰণৰ উচ্চ মানদণ্ডৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আৰু আমি আশা ৰাখিছোঁ এনেধৰণৰ পদক্ষেপে নিশ্চিতকৈ অনাগত দিনত আমাৰ এই অঞ্চলৰ এটা প্ৰতিভা বিকাশৰ এক খুব গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ লগতে আমাৰ যুৱকসকলক এটা সুন্দৰ মঞ্চ দিব বুলি আমি আশা ৰাখিছোঁ। আপোনালোকে সকলোৱে জানিছে যে ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বিভিন্ন পৰ্যায়ৰ নতুনকৈ খেলক আমি প্ৰমোট কৰাৰ নিমিত্তে নতুনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ নিশ্চিতকৈ অনাগত দিনত চৰকাৰে আমাৰ এই জোনাই অঞ্চলত
নিশ্চিতকৈ এটা সকলো সা সুবিধা উপলব্ধ এটা ষ্টেডিয়াম নিৰ্মাণ হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস।